শিৱগীতাৰ প্ৰথম অধ্যায়ৰ শিৱভক্তিৰ উৎকৰ্ষ নিৰূপণৰ দ্বিতীয় খণ্ড। অজ্ঞানে বা উপহাসে যদি চিন্তে মনে, তথাপি সংসাৰতৰে জানা জ্ঞানীগণে, শিৱৰ পূজাৰ ফল জানিবা পাৰ। শিৱ ভক্তি মুক্তি দাতা কৈলো সিটো সাৰ। শতদোষ ভকতৰ ক্ষমে পশুপতি, বাঞ্ছিত ফলক দিয়ে মহেশ ধূৰ্যতি। ভক্তি ভাবে লয়া জল গণ্ডূষ প্ৰমাণ, বিল্ব পত্ৰ সমে অৰ্পে শিৱৰ চৰণ। ঐশ্বৰ্য লাভৰ তাৰ কোনো সীমা নাই, শিৱ ব্ৰত শিৱ স্তুত যিটো ফুৰে গাই। সৰ্বক্ষণে যিটো চিন্তে শিৱৰ চৰণ, বাঞ্ছিত ফলক লাভ কৰে নৰগণ। হেন দেৱ আশুতোষ তেজি যিটো নৰে, আন দেৱতাক যদি স্তুতি ভক্তি কৰে, ফল লাভ নাহি হুৱে কৰে বৃথাশ্ৰম। গংগা জল এৰি কৰে খাৰ জলপান, অপুণ্যয় ধৰ্মী পাপ চাৰি যিটো হয়, কদাচিতো সিটো শিৱ পদ নলভয়। দেশ কাল আচাৰণী নিয়ম বিধি বিনে, শিৱ পদ লাভ কৰে চিত্ৰ শুদ্ধি জনে। হেন জানি কায় বাক্য মন শুদ্ধ কৰি, অহৰিনিশে চিন্তা কৰা প্ৰভু ত্ৰিপুৰাৰী। অহংকাৰে অভিমানে যদি ভক্তি কৰে, কদাচিতো শিৱ পদ লাভ নাহি কৰে। মই ক্ষুদ্ৰ জীৱ গোটি প্ৰভু মহেশ্বৰ, হেন ভাৱে শিৱ ভক্তি কৰে যিটো নৰ। কহিবে নালাগে জানা তাৰ পুণ্য ভাগ, স্বৰূপ কহিল সুত মুনিগণয়াগ। কৃপাৰ নিদান ভক্ত বাঞ্ছা
কল্পতৰু নীলগ্ৰীব জটাধৰ জগতৰ গুৰু ধৰ্ময় অৰ্থ কাম মুখ্য চাৰি ফলদাতা বিৰূপাক্ষ উদ্ধৰেতা তিনি লোকত্ৰাতা লোভিলা বিৰজা জ্ঞান প্ৰভু শ্ৰীৰাম শিৱ প্ৰসাদত পাইলে মহাতত্ত্ব জ্ঞান শিৱ ধ্যান কৰে যদি সেই দীক্ষা লভি তাৰ মহাপুণ্য ভৱ সংসাৰ ঔষধি শিৱৰ সহস্ৰ নাম যিজনে জপয় তাহাৰ মহিমা বৰ্ণাই বাকন পাৰয় ইহেন গোপনী তত্ত্ব অগস্তিধীমানে শ্ৰীৰামৰ আগে কৈলে দণ্ডুকাৱৰ পুণ্যশ্ৰুতা শিৱ গীতা ব্যাস বিৰচন শিৱ শিৱ বোলা হক পুৰুষ মুখ্য ইহেন গোপনী তত্ত্ব অগস্তিধীমানে শ্ৰীৰামৰ আগে কৈলে দণ্ডুকাৱৰ পুণ্যশ্ৰুতা শিৱ গীতা ব্যাস বিৰচন শিৱ শিৱ বোলা হক পুৰুষ মুখ্য